নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো লেটস লাৰ্ণ উইথ কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ অতিকে এটা গুৰুত্বপূৰ্ণ কথা আৰু অতিকে এটা ডাঙৰ খবৰ বুলিব পাৰি আমাৰ বিশেষকৈ যিসকল থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামৰ বাবে আবেদন কৰা যিসকল আমাৰ নিবনুৱা আছিল বা শিক্ষিত নিবনুৱা আছিল সেইসকলৰ বাবে আৰু যিসকলে এপ্লাই নাই কৰা সেইসকলৰ বাবে এটা ডাঙৰ খবৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে নালাগে বহুতো ইউটিউব চেনেলে বিভিন্ন ধৰণৰ বাৰ্তা বা বিশ্লেষণ দি আছে নিজা মন্তব্য দি আছে যে আমুকটো কৰিব লাগিব আমুকটো কৰিব নালাগে মই বহুত কেইটা ইউটিউব চেনেলৰ ভিডিঅ' চাইছিলোঁ দেখিলোঁ যে তেওঁলোকে মানুহক মানে বিপথে পৰিচালিত কৰিছে এজনে কৈছে যে কৰিব লাগিব এজনে কৈছে নালাগে নিজা মতান্তৰ আগবঢ়াইছে মই নিজা মতান্তৰ আগনবহাও আপোনালোকৰ বাবে সদায় বিশ্বাসযোগ্য আৰু এটা ডিটেইলছ খবৰ লৈ অহা হৈছে মোৰ প্ৰতিশ্ৰুতি সেইবাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে নালাগে আৰু কাৰ লাগিব এই গোটেইখিনি কথা লৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু সম্পূৰ্ণ খবৰ লৈ আহিছোঁ ক'ৰ পৰা গম পাইছেনে গুৱাহাটীৰ যি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয় তেওঁলোকৰ লগত হোৱা এক কথোপকথন আছে আৰু তেওঁলোকে কি ক'লে আহক জানি লওঁ তাৰ আগতে কওঁ যদি চেনেলটোত থকা ভিডিঅ'সমূহ ভাল পাইছে আৰু যদিহে নতুন দৰ্শক তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পুনৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন সেইটো টিপি থ'ব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে পায় আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব আৰু আন 10 জনৰ উপকাৰ হোৱাকৈ শ্বেয়াৰ কৰিব সেইটোৱে আশা এতিয়া আহক মূল কথালৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাইছিলে কিছুমানে যোৱা জানুৱাৰী মাহতহে বনাইছে কিছুমানে ফেব্ৰুৱাৰী আগে বনাইছিলে কিন্তু যোৱা 2 মাহত যিখিনিয়ে বনাইছে মানে এতিয়া ফেব্ৰুৱাৰী আৰু জানুৱাৰী সেইখিনিয়ে কোনো ধৰণৰ আপডেট কৰিব নালাগে যদিহে আপুনি জানুৱাৰীতকৈ আগত বনাইছে অৰ্থাৎ 2023 ডিচেম্বৰলৈকে বনাইছে সেই সময়ছোৱাত বনাইছে 2023 ডিচেম্বৰ আগৰ সময়ছোৱাত অনলাইনৰ কথা কৈ আছোঁ দেই অফলাইনৰ কথা কোৱা নাই অনলাইন যিসকলে বনাইছে সেইসকলে পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কিয় কৰিব লাগিব আৰু কিয় বিচাৰিছে এই বিষয়ে মই জনাম তাৰ আগতে কৈ লওঁ কোনখিনিয়ে কৰিব লাগিব যিখিনি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সাম এপিয়াৰ কৰিছে মানে যোনে আমাৰ অসম চৰকাৰ তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে আবেদন কৰিছে সেইসকলেহে কৰিব লাগিব যিসকলে কৰা নাই সেইসকলৰ বাবে বাধ্যতামূলক নহয় আৰু যিটো তাৰিখটো আপোনালোকে গম পায় 29 ফেব্ৰুৱাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যে এতিয়া ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে বা আপডেট কৰিবলৈ দিছে আপোনাৰ যি উদ্যোগ মন্ত্ৰণালয়ে এখন নটিচ জাৰি কৰিলে এতিয়া সেই কাৰ্ডখন আপোনাৰ যিসকলে এইবাৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এপ্লাই কৰিছে নতুনকৈ তেওঁলোকে কৰিব লাগিব নে সকলোৱে কৰিব লাগিব আপডেটটো স্যাৰ আপুনি কিবা জবৰ কাৰণে এপ্লাই কৰিছে নেকি এমপ্লয়মেণ্টটো দি মই এমপ্লয়মেণ্টটো আপোনাৰ বিভিন্ন ধৰণৰ জবত আপোনাৰ এপ্লাই কৰি থাকো তাত ব্যৱহাৰ হৈ থাকে নহয় কিবা গভৰ্ণমেণ্ট জবৰ কাৰণে কিবা এপ্লাই কৰিছে নেকি কৰিছো হয় মই থাৰ্ড গ্ৰেডৰ এপ্লাই কৰিছো হয় কৰিছে যদি আপোনাৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি কৰা নাই তেতিয়াহ'লে নকৰিলেও হ'ব আৰু এটা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়সীমাটো যেহেতু 29 তাৰিখ দিছে হয় আপুনিও জ্ঞাত এটা কথাটো হ'ল কি এইকেইদিনত আপোনাৰ চাৰ্ভাৰটো ডাউন বাবে জিমেইলত যিটো মেইল দিওঁ মেইলটো ভেৰিফাই নহয় বা আপোনাৰ OTP নাহে এই সময়টো বঢ়াবনে নে 29 তাৰিখৰ ভিতৰতে কৰিব লাগিব স্যাৰ এইটোতো এতিয়ালৈকে আমাৰ তাতে ইনফৰমেশ্যনটো নাই এইটো যিহেতু 2 মাহ আগৰ পৰা চলি আছে ৰি-ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এতিয়া যিহেতু লাষ্ট ডেট আহিছে সেইকাৰণে চাৰ্ভাৰৰ বহুত প্ৰব্লেম হৈছে মেইলৰ OTP অহা নাই কাৰোবাৰ নো ৰেকৰ্ড ফাউণ্ড শ্ব' কৰিছে বহুত ইছ্যু হৈ আছে ঠিক আছে ট্ৰাই কৰি থাকক স্যাৰ হৈ যাব লাগে ঠিক আছে কিন্তু মানে 29 তাৰিখৰ ভিতৰতে কৰিব লাগিব হয় এতিয়ালৈকে মানে কনফাৰ্ম মানে এতিয়ালৈকে ইনফৰমেশ্যনটো অহা নাই এইটো ডেটটো এক্সপেণ্ড হ'ব নে কি হ'ব এইটো এতিয়ালৈকে ক'ব নোৱাৰো মানে 29 তাৰিখটো আপোনালোকৰ হাততো আছে হয় বুজিলো মই সেইখিনিয়ে জানিব বিচাৰিছিলো যিখিনিয়ে গভৰ্ণমেণ্ট জবত মানে এপ্লাই কৰা নাই সেইখিনিয়ে পিছতো কৰিব পাৰিব হয় আৰু যিখিনিয়ে বৰ্তমান কৰি থৈছে সেইখিনিয়ে মানে কৰাটো একদম কম্পালসৰি হয় স্যাৰ কৰিবই লাগিব ঠিক আছে থ্যাংক ইউ ফৰ ইউৰ ইনফৰমেশ্যন ভেলুৱেবল ইনফৰমেশ্যন হেভ এ গুড ডে কথোপকথনখিনি নিশ্চয় শুনিলে তাত আপোনালোকে গম পালে যে অহা 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কেনেকৈ কৰিব ইয়াৰ পিছৰ ভিডিঅ'টোত মই লৈ আহিছোঁ
তাৰ মাজতে কওঁ বৰ্তমান সময়ত চাৰ্ভাৰ যথেষ্ট ডাউন বিভিন্ন সময়ত জিমেইলত OTP অহা নাই কাৰোবাৰ ফোনত OTP অহা নাই বিভিন্ন এৰৰ দেখাইছে সেইবাবে মোৰ নিজৰ পাৰ্চনেল ভিউ দিছোঁ সময়টো বঢ়াব কাৰণ ইমান সংখ্যক নিবনুৱা আছে ইমান সংখ্যক মানুহ আছে তেওঁলোকে কৈছে যে 2 মাহ দিছিলোঁ সময় কিয় নকৰিলে 2 মাহত হয় বহুতে নকৰিলে কিন্তু মই ভাবোঁ মোৰ দৃষ্টিৰে সময় বঢ়াব কাৰণ নবহালে বহুত সংখ্যক নিবনুৱা ডিপ্ৰায় হ'ব আৰু এটা ডাঙৰ আন্দোলন সৃষ্টি হ'ব কাৰণ আমাক কিয় নিদিলে এনেকুৱা ধৰণৰ সেইবাবে চৰকাৰক আমি অনুৰোধ জনাম যে সময়টো বঢ়াওক পাৰিলে মাৰ্চ মাহৰ 15 তাৰিখমানলৈকে বঢ়াই দিয়ক বাকীখিনি যাতে কৰিব পাৰে আৰু যিখিনি হোৱা নাই সেইখিনিয়ে ৰাতিপুৱা ভাগত বা ৰাতি 8 বজাৰ পিছত এবাৰ ট্ৰাই কৰক ৱেব ব্ৰাউচাৰটো মজিলা ফায়াৰফক্স ব্যৱহাৰ কৰক ক্ৰমৰ ঠাইত চাওক সুফল পাব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব